নমস্কাৰ, মই জোনাক বৰখুৰ আৰু আপোনালোকে চাই আছে প্ৰতিভা মঞ্চ। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু তাৰ পাছত তলত থকা সেই বেল আইকনটো ক্লিক কৰি দিব যাতে মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ' আপুনি অতি সোনকালে চাবলৈ পাৰে। আজি আমাৰ সৈতে আছে বিক্ৰম ছাৰক। বিক্ৰম দা, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। বিক্ৰম দাৰ ঘৰত আছোঁ আজি। তেখেতৰ এটা ষ্টুডিঅ' আছে, আমি ষ্টুডিঅ'ত বহি আছোঁ আৰু আজি আমি শুনিম বিক্ৰম দাৰ পৰা কিছু ভাল লগা গীত। তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই টন মইদাৰ হাঁহিতে মই গানটি অলপ গুণগুণাব চেষ্টা কৰিছোঁ। হাঁহি দে মা নামাৰিবি মন, ইমান সৰু কথাতে মোক কিয় কৰ খং। হাঁহি দে মা নামাৰিবি মন, ইমান সৰু কথাতে মোক কিয় কৰ খং। পঢ়িম শুনিম ভালেকৈ মই ডাঙৰ মানুহ হ'ম, তোকে তুলি ফুৰিবলৈ গাড়ী এখন ল'ম। গাড়ী দেখি সকলোৱে বাট এৰি দিব, মোকে দেখাই জাননে মা তোৰেহে গুণ গাব। ঘৰে ঘৰে কাম কৰি ফুৰিছিলে যি, গাঁৱৰ মূৰৰ হেউতি যে তাইৰ পুতেকটি। হওঁ যদি ডাক্তৰ মই গাঁৱৰ হ'ব নাম, আমাৰ দৰে দুখীয়াৰে বেমাৰ হ'লে চাম। দেউতাৰ দৰে নিদিওঁ কাকো অকালত মৰিব, সেৱা কৰিম নালাগে ধন আশীৰ্বাদ দি যাব। ভাগৰিলে জিৰাবলে আছেই তোৰ আচল, তোৰে এটি হাঁহিতেই পাওঁ হেজাৰ হাতীৰ বল। হাঁহি দে মা নামাৰিবি মন, ইমান সৰু কথাতে মোক কিয় কৰ খং।